আমি দুজনে 8 বছৰৰ পৰা প্ৰেম কৰি আহিছো। হঠাতে বোলে তাইৰ বিয়া। प्यार में क्यों होता है হে মই তাইৰ ঘৰৰ সন্মুখত অনশনত বহিছো। মোৰ প্ৰেম ঘূৰাই লাগে আৰু নহলে মোৰ 8 বছৰৰ প্ৰতিটো মুহূৰ্তৰ মূল্য লাগে। যেতিয়ালৈকে মই প্ৰেম ঘূৰাই নাপাম তেতিয়ালৈকে এই অনশন মই চলাই যাম। এইবোৰ মোৰ কথা নহয়, এইবোৰ ৱেষ্ট বেংগলৰ অনন্ত বৰ্মনৰ। প্ৰেমৰ অনশনৰ বাবে সকলো ব্যৱস্থা কৰিছে অনন্ত বৰ্মনে। প্ৰেমিকৰ নাম অনন্ত বৰ্মন আৰু প্ৰেমিকাৰ নাম লিপিকা বৰ্মন। সাধাৰণতে প্ৰেমৰ এটা ইতিহাস আছে। প্ৰেমিক যিয়ে নকৰক কিয় প্ৰেমিক কেতিয়াও জয়লাভ কৰিব নোৱাৰে। জয়লাভ সদায় প্ৰেমিকাৰেই হয়। কিন্তু মমতা শাহজাহান শ্ৰী ফৰাদৰ দিনৰ পৰা যোৱাকালিলৈকে চলি থকা এই প্ৰেমৰ ইতিহাসটো আজি সলনি কৰি প্ৰেমৰ নতুন ইতিহাস সৃষ্টি কৰিলে ৱেষ্ট বেংগলৰ অনন্ত বৰ্মনে। আজি প্ৰেমৰ খেলত অনন্ত বৰ্মনে প্ৰেমিকাক হেৰুৱাই নিজে জয়লাভ কৰিলে আৰু সৃষ্টি হল আজিৰ পৰা প্ৰেমৰ নতুন ইতিহাস। আজিৰ পৰা প্ৰেমিকাই জয়লাভ নকৰিব, জয়লাভ কৰিব প্ৰেমিকেহে। আন এটা কথা আছিল, প্ৰেমিক যদি চলে ডালে ডালে তেনেহলে প্ৰেমিকাই চলে পাতে পাতে। কিন্তু এই কথাষাৰো আজি অনন্ত বৰ্মনে মিছা প্ৰমাণ কৰিলে। আজিৰ পৰা প্ৰেমিকা যদি চলে পাতে পাতে তেনেহলে প্ৰেমিকে চলিব বতাহে বতাহে। প্ৰেমৰ জুইত প্ৰেমিক ঢালি দিছে অক্সিজেন গেছ আৰু সেই জুইত কাৰ্বন ডাই অক্সাইড গেছ নিদি প্ৰেমিকাই মুখৰ ফুৰেৰে জ্বলন্ত জুইৰ পৰা নুমাব বিচাৰিছিল। কিন্তু প্ৰেমিকে জ্বলোৱা জ্বলন্ত জুই প্ৰেমিকাই নুমাবই নোৱাৰিলে। সেই প্ৰেমিকাই এই প্ৰেমৰ ক্ৰিয়া বিক্ৰিয়াটো মিলাব নোৱাৰিলে। এদিন পিছত ৰেজাল্ট আহিল আৰু ৰেজাল্টত আহিল প্ৰেমিকৰ লগত প্ৰেমিকাৰ বিয়া আৰু বিয়াটো বাধ্যতামূলক। मुबारक हो तुमको ये शादी तुम्हारी কাৰণ গাঁৱৰ এক্সামিনাৰ সকলে প্ৰেমিক প্ৰেমিকাৰ জেনেৰেল সাবজেক্টটো মেজৰ সাবজেক্টলৈ ৰূপান্তৰ কৰি দিলে। মোৰ কথা শেষ, বাকীখিনি আপোনালোকে চাওক। কি সমস্যা কি হয়েছে? কেন ধর্নায় হঠাৎ? সমস্যা হলো 7-8 বছরের আমাদের ভালোবাসা ছিল, প্রেম। এখন এখন আমাকে হুট করে মানে আমার নাম্বার সব ব্লক করে দিছে। আমার সঙ্গে কথা বলে না। এখন শুনি মেয়ের বিয়ে ঠিক হয়ে গেছে। এখন তোমার দাবিটা কি? আমার দাবি আমি আমার এতদিনের যে সময়ের মূল্য, আমার সময়ের দাম চাই। আমি আমার ভালোবাসা চাই। আমার ভালোবাসাকে ফিরিয়ে দিতে হবে। কতক্ষণ চলবে এই ধর্না? ততক্ষণ জীবন আছে, ততক্ষণে না কোনো সিদ্ধান্ত হচ্ছে ততক্ষণ। আমার দাবি পূরণ না হওয়া অব্দি আমি এখান থেকে উঠতেছি না। আমি এখানেই ছিলাম কালকে। কিভাবে রাতে ছিল? এইভাবে এইখানেই ছিলাম, রাত্রে শুয়েছিলাম। পুলিশ এসেছিল? রাত্রে কালকে পুলিশ আসে। প্ৰেমিকজনৰ বুদ্ধি আছে, ভাৰতত কোনো কামৰ সমাধান কেৱল অনশনে দিব পাৰে। সেইবাবে প্ৰেমিকজনে বুদ্ধি খটাই প্ৰেমৰ অনশন গৈছিল। প্ৰেমিকাৰ গোটেই জীৱন কামোৰ খাব লাগিব আৰু এটা ৰাতি মহৰ কামোৰ খালে একো নহয় দিয়কচোন। এটা ৰাতিহে মহৰ কামোৰ খালো, কিন্তু যাক ভাল পাইছিলো তাকতো বিয়া কৰিলো।